gives me paradise, I will say to God, oh my Lord, send me back to earth. আরো আন ভবিষ্যৎ প্রজন্মই গাজর মূলার দরে কথার বাহিরে কোন রাস্তায় নিয়ে যাবে। ভারতের হয়ে আন্দোলন করি, আরো এবার ভারত মাতৃ হয়ে ফাঁসি কাঠত কলমি, আরো এবার যাতে মই শহীদ হয়ে যাব পারো। শহীদ আশফাকুল্লাহ খান, রামপ্রসাদ বিসমিল একই বন্ধু, দুই ভাই। আমার কলিজাতে ভালপোয়া আছে, ঐক্যতা। শহীদ আশফাকুল্লাহ খান ২৭ বছর বয়সৰ যুৱক, মোৰ বয়স সিমানে। ১৯২৭ চন ১৯ ডিচেম্বৰ তাৰিখে ফাঁচি দিয়া হৈছিল আশফাকুল্লাহ খানক। আৰু ৰামপ্ৰসাদ বিসমিলকো একেই মঞ্চতে একেই স্থানতে ফাঁচি দিয়া হৈছিল। অপৰাধ এটাই, কিয় তেওঁলোকে ভাৰতৰ হৈ আন্দোলন কৰিব। ফাঁচি দিয়াৰ প্ৰাক মুহূৰ্তত আসামীক সোধা হয় নহয়, লাষ্ট ইচ্ছা কি আছে, শেষ ইচ্ছা কি? রামপ্রসাদ বিসমিল হিন্দু ভাই। রামপ্রসাদ বিসমিলক সোধা মাত্ৰে হিন্দু ধৰ্মত বিশ্বাস আছে পুনৰ্জন্ম লোৱা। তেওঁলোকৰ বিশ্বাস ভাল কাম কৰি যদি মৰিব পাৰে তেতিয়াহ'লে পিছৰ জন্মত ভাল খানদানত জন্ম হ'ব। পাপ কৰি যদি মৰি যায় তেন্তে গৰু গাহৰি তাতকৈ কিবা জন্তু হৈ জন্ম হ'ব, বিশ্বাস। মই কিছু পৰিমাণে আন ধৰ্মীয় গ্ৰন্থ অধ্যয়ন কৰোঁ, কিছু কথা সেইকাৰণে মোৰ অৱগত আছে। তো এই রামপ্রসাদ বিসমিলক খুদা হল, ইয়ার পিছত আমার মুসলমান ভাই আশফাকুল্লাহ খান খুদা হল, তেজাল যুৱক, অবিবাহিতা। এই কথাখিনি ভাৰতৰ প্ৰখ্যাত লেখক খুশবন্ত সিঙে লিখিছে। ২০২২ চনৰ ২৪ আগষ্ট তাৰিখে প্ৰকাশ পোৱা সাপ্তাহিক মুজাহিদ নামৰ কাকতৰ ৩ নম্বৰ পৃষ্ঠাত আছে। ৰেকৰ্ডিং হৈ আছে বাবে মই দলিল দি দিছোঁ। যদি ভুল লিখিছে লেখকক ধৰক, মোক নহয়। খুশবন্ত সিঙৰ লেখা তাত এই বুলি লিখিছিল, যেতিয়া শহীদ আশফাকুল্লাহ খান খুদা হল, মুছলমান ডেকা, দেশৰ বাবে তো মৰিবলৈ ওলালা, কওক শেষ ইচ্ছা কি আছে? মুছলমানৰ পুনৰ্জন্মত বিশ্বাস আছে নেকি? নাই। আমার পরকাল, আমার জান্নাত, আমার জাহান্নাম, আমার ইমান, এইবোৰ আমার বিশ্বাস। যেতিয়া খুদা হল আশফাকুল্লাহ খানে কলে, তেতিয়া শেষ ইচ্ছাটো এই বুলি প্ৰকাশ কৰিলে। খুশবন্ত সিঙে লিখিলে, ইফ গড গিভস মি প্যারাডাইস, if God gives me paradise, I will say to God, oh my Lord, send me back to earth instead of heaven. যদি মই মোৰ আল্লাহক লগ পাওঁ, মুলাকাত হওঁ, আৰু যদি মোক মোৰ আল্লাহ জান্নাত দিয়ে, মই আল্লাহ কম, ও মাই লর্ড, হে মোৰ আল্লাহ, মোক দুনিয়াৰ বুকুলৈ ঘূৰাই পঠাওক জান্নাতৰ পৰিৱৰ্তে। কিয়? যাতে আৰু এবাৰ এই দেশৰ হৈ, এই ভাৰতৰ হৈ আন্দোলন কৰি, আৰু এবাৰ ভাৰত মাতৃৰ হৈ ফাঁসি কাঠত কলমি, আৰু এবাৰ যাতে মই শহীদ হৈ যাব পাৰো। সুবহানাল্লাহ। মুছলমানৰ দেশ প্ৰেমে, দেশ প্ৰেম মুচি দিয়া হৈছে, নাপাব ইতিহাসত নাই। কিন্তু আপুনিতো মৰি যোৱা নাই, আপুনি সংৰক্ষণ কৰক, মাদ্ৰাসাই কৰক, সমাজ সচেতন শিক্ষিত সমাজে মাদ্ৰাসা প্ৰেমীসকলে কৰক, অন্যথা আমাৰ ভৱিষ্যত প্ৰজন্ম আৰু আন ভৱিষ্যত প্ৰজন্মই গাজৰ মূলাৰ দৰে কটাৰ বাহিৰে কোনো ৰাস্তাই নাযাব, কোনো ৰাস্তা বাকী নাথাকিব। আমি হুঁশিয়াৰ হওঁ ইমানৰ ক্ষেত্ৰত, হুঁশিয়াৰ হওঁ আমাৰ অধিকাৰৰ ক্ষেত্ৰত। সৰ্বশেষ বাৰ্তা, সৰ্বশেষ মেছেজ, কোনোবাই নিজ ৰুটি শেকাৰ বাবে আমাক ভগাই দিছে। যিমানে ভাগ হম আমি সিমানে কমজোৰ হম নে নাই? কমজোৰ হম। আল্লাহ কোরআনত আমাক কৈছে মুছলমানক, ওয়াতাসিমু বিহাবলিল্লাহি জামিআ ওয়ালা তাফাররাকু, তোমালোকে ঐক্যবদ্ধ হৈ আল্লাহৰ ৰছীক ধৰা। ওয়ালা তাফাররাকু, তোমালোক পৃথক নহবা, দলে দলে ভাগ হৈ নাযাবা।